সমুজ্জ্বল আৰু সমুজ্জ্বলৰ মাতৃ আৰু পুত্ৰৰ সম্পৰ্ক যিটো অসমত মই এনেকুৱা সম্পৰ্ক আৰু ইমান গভীৰ এটা আৱেগ আৰু মানে এটা সংবেদনশীল ইমান গভীৰ সম্পৰ্ক মই কাৰো জীৱনত দেখা নাই। সমুজ্জ্বলে প্ৰতিটো মুহূৰ্তত মাকক এৰি দিয়া নাই কোনোদিন আৰু মাকক সেৱা কৰি পেলাই সদায় সমুজ্জ্বলে এটা অদ্ভুত ধৰণৰ কথা মই দেখিছোঁ তেনেকৈ আৰু সদায় মানে যিমানে যি নহওক সমুজ্জ্বল গুৱাহাটীত যদি আছে ৰাতি হ'লেও মানে মাকৰ ওচৰত আহিবই মানে এই এটা কথা। আৰু সমুজ্জ্বল এজন ভাল মানে ব্যক্তি এজন হোৱা এজন ভাল জাতিটোৰ কাৰণে এজন মানে উল্লেখযোগ্য একজন ব্যক্তি হোৱাৰ আঁৰত কিন্তু মাতৃৰ বহুত অৱদান আছে মই অনুভৱ কৰোঁ। এইটো এটা কি বুলি ক'ম, এইটো এটা মানে আটাইতকৈ ডাঙৰ কথা সমুজ্জ্বলৰ কাৰণে আৰু গোটেই পৰিয়ালটোৰ কাৰণে আৰু আমাৰ কাৰণে আমাৰ লগত এটা মানে গভীৰ সম্পৰ্ক আছিল। মই যোৱাকালি সন্ধিয়া সময়ত আবেলিৰ পৰা আছিলোঁ, তেখেতৰ অৱস্থাটো খুব মানে হেৰি অৱস্থাত মানে খুব বেয়া অৱস্থা আছিলে, খবৰটো পাই গুচি গ'লোঁ। এতিয়া মই আচৰিত পাইছোঁ যে একদম শেষ মুহূৰ্তলৈ তেখেতৰ যিটো স্মৃতি মোক মাতি আছে, তেনেকৈ শব্দ নাই মুখেৰে কিন্তু হাতেৰে এনেকৈ চকু মেলি মাতি আছে। সমুজ্জ্বলে কাণৰ ওচৰত গৈ পেলাই সুধিলে যে এই যে ভূপেন হাজৰিকাৰ মূৰ্তি বনাইছিল বীৰেন দা তেখেতক, মুখে শব্দ নাই কিন্তু মাতিলে। মই আহিছোঁ, আহি মই নমস্কাৰ দিছোঁ, তেখেতেও নমস্কাৰ দিছে। আৰু একদম শেষ মুহূৰ্তলৈ যে তেখেতৰ এই চিনাকি আৰু ইমান মেমৰিটো ইমান সাংঘাতিক, মই মানে অবাক হৈ গৈছোঁ মেমৰিটো দেখি পেলাই। ইমান স্মৃতিশক্তিটো হেৰুৱা নাই তেতিয়ালৈ। আৰু তাতকৈ ডাঙৰ কথা হৈছে কি সমুজ্জ্বলৰ লগত এটা আমাৰ এটা গভীৰ সম্পৰ্ক এটা আছে আৰু আছুৰ গোটেই সদস্যখিনিৰ লগতো গোটেই অসমৰ আছুৰ সদস্যখিনিৰ লগতো এটা গভীৰ সম্পৰ্ক আছে আৰু সমুজ্জ্বলৰ মাকৰ লগত এটা একদম পুত্ৰ আৰু মাতৃৰ নিচিনা সম্পৰ্ক প্ৰত্যেকৰে আছিল। আৰু ইমান সাদৰী এনেকুৱা এগৰাকী নাৰী আৰু এনেকুৱা এগৰাকী মাতৃ, আটাইতকৈ ডাঙৰ কথা। মইতো ভাবোঁ যে মই সমুজ্জ্বল আৰু সমুজ্জ্বলৰ মাতৃ আৰু পুত্ৰৰ সম্পৰ্ক যিটো অসমত মই এনেকুৱা সম্পৰ্ক আৰু ইমান গভীৰ এটা আৱেগ আৰু মানে এটা সংবেদনশীল ইমান গভীৰ সম্পৰ্ক মই কাৰো জীৱনত দেখা নাই। সমুজ্জ্বলে প্ৰতিটো মুহূৰ্তত মাকক এৰি দিয়া নাই কোনোদিন আৰু মাকক সেৱা কৰি পেলাই সদায় সমুজ্জ্বলে এটা অদ্ভুত ধৰণৰ কথা মই দেখিছোঁ তেনেকৈ আৰু সদায় মানে যিমানে যি নহওক সমুজ্জ্বল গুৱাহাটীত যদি আছে ৰাতি হ'লেও মানে মাকৰ ওচৰত আহিবই মানে এই এটা কথা। আৰু সমুজ্জ্বল এজন ভাল মানে ব্যক্তি এজন হোৱা এজন ভাল জাতিটোৰ কাৰণে এজন মানে উল্লেখযোগ্য একজন ব্যক্তি হোৱাৰ আঁৰত কিন্তু মাতৃৰ বহুত অৱদান আছে মই অনুভৱ কৰোঁ। আৰু এজন সৎ আৰু নিষ্ঠাৱান এজন কৰ্মী হোৱাৰো আঁৰত কিন্তু তেওঁৰ মাতৃ আছিল আৰু ইমান সাদৰী মাতৃ আৰু ইমান মৰম আৰু আকলোৱা আছিল প্ৰত্যেকৰে প্ৰতি। তেওঁৰ যিটো পুত্ৰসম যিটো আৱেগ আৰু অনুভৱ আমি দুখ লাগিছে আজি, কিন্তু এটা বস্তু স্থিৰ মানে যে আমি জীৱনকালতে চব বস্তু হেৰাওঁ, আমাৰ সেয়াটো এটা ডাঙৰ কথা। আৰু আজিৰ এই দিনটোত তেখেতৰ আত্মাই মানে য'তেই নাথাকক শান্তিৰে থাকক তাৰ কামনা কৰিছোঁ।